Hello everyone, মোৰ অন্যটি vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু আমাৰ ইয়াত কি আয়োজন কৰিছে, মেজিৰ কি কৰিছে আপোনালোকক সব দেখাই আছো আৰু আজি শপিং কৰিবলৈ যাম, বিহুৰ বজাৰ কৰিবলৈ যাম। সব আপোনালোকক দেখাইছো। ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আৰু মোক সাপোৰ্ট কৰিব। থ্যাংক ইউ। এইফালে মেজি ৰেডি হৈ গ'ল। এইটো হৈছে সৰু মেজি, এইটো আজি ৰাতি জ্বলাব আৰু এইটো হৈছে বৰ মেজি, এইটো কাইলৈ ৰাতিপুৱা মানে বিহুৰ দিনা জ্বলাব। এইফালে খানাৰ আয়োজন কৰা হৈছে। এয়া ধুনীয়াকৈ এয়া খোল কাটি থোৱা হৈছে আৰু এইফালে এয়া চৌকা বনাই থোৱা আছে ধুনীয়াকৈ। ইয়াতে আমি খানা খাম। এইফালে আমি গহপুৰলৈ ওলাই আহিলোঁ বিহু বজাৰ কৰিবৰ কাৰণে। এইফালে এজনী হৈছে মা। এয়া গাইছ, আমি গহপুৰ চেণ্টাৰ পাই গ'লোহি। এতিয়া আমি কাপোৰ কিনিবলৈ যাওঁ। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। এয়া আমি দোকান পাই গ'লোহি। ফাৰ্ষ্ট এখন দোকানলৈ আহিলোঁ। এয়া মানুহ পূৰা ভিৰ হৈ আছে আৰু ইয়াত চালোঁ য়েল্ল' কালাৰ নাচাওঁ, হা এনেকুৱা সুধি ভাল। যিহে আমি কাপোৰ কথা কৈ আছোঁ, এবাৰ জিন্স লাগে, এবাৰ কিবা লাগে। মানুহটো চাগে মাথাটোৱে গৰম হৈ গৈছে। উলিয়াই দি আছে, পচন্দ নহয়। তাৰপিছত ইয়াৰ পৰা বেলেগ এটা চালোঁ, পচন্দ হ'ল, আপোনালোকক লাষ্টত দেখা। এইফালে এয়া তিনিজনীলৈ ফ্ৰাইড ৰাইচ আৰু ম'ম' লৈ ল'লোঁ গাড়ীতে খাম বুলি। ৰাইচ খাই আছে এয়া আৰু এয়া মই ম'ম' খাইছোঁ। এইফালে এয়া বজাৰ কৰি পাই গ'লোহি। এইফালে এয়া হাঁহ কাটি আছে, এইফালে ভাত বনাই আছে। এয়া মাংস ৰেডি হৈ গ'ল, বাঢ়ি দিলে আৰু এইফালে ভাত বনাই হোৱাগেই নাই, মানে হ'ল অলপ আৰু অলপ বনাবলৈ আছে। এইফালে চব ৰেডি কৰিছে আৰু ভাত চাত বাঢ়িবৰ কাৰণে। এয়া খাবলৈ হৈ গ'ল। এইফালে এয়া সিহঁতি হাঁহৰ মাংস খাইছে, কিন্তু মই ব্ৰইলাৰ খাইছোঁ। মই মানে হাঁহ নাখাওঁ, সেইকাৰণে ব্ৰইলাৰ খালোঁ। তাৰপিছত এয়া চব মানুহ বহি গ'ল। এয়া আমাৰ ইমানখিনি মানুহে মানে গোটেই পৰিয়ালটোৱে আমি খাওঁ প্ৰতিবাৰে, বহুত ভাল লাগে এনেকৈ খাই। এইফালে চবেই পূৰা নাচি আছে। এয়া এতিয়া ময়ো নাচোঁগৈ, আপোনালোকে ভিডিঅ'টো এনজয় কৰক। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে বিহু, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। তাৰপিছত এয়া মই কালি যোনটো চোলা কিনিছিলোঁ সেইটো চোলা পিন্ধি ৰেডি হ'লোঁ মেজিৰ ওচৰলৈ যাবলৈ। তো চাই থাকোঁ ভিডিঅ'টো। এইফালে এয়া আহি চব গোট খালে কেতিয়াবাতে, মোৰহে অহা দেৰি হৈছে। মই 8টা বজাত উঠিছোঁহে, চবেই একদম সোনকালে আহি এয়া কৰিছে। এইজনী চাওকচোন, মোৰ দাদা এটাৰ ছোৱালী। চাই এইফালে চাই দিয়া ধুনীয়াকৈ। এই চাওকচোন, ইমান মৰম লগা ছোৱালীজনী। এইফালে মই এয়া নামঘৰলৈ ওলাই আহিলোঁ। এইফালে এয়া আইতাহঁত গৈ আছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।